দাদা কিমান টাইম লাগব? আধা ঘণ্টামান লাগব না? কি ক'ব হে গাইছ, গাড়ী নিব আহিব লগা আছে আৰু ইয়াত ধৰি। এইফালে মন্দিৰত নাম চলি আছে, এইটো আমাৰ গাঁৱৰ ৰাইজৰ মন্দিৰ। তো দাদাই ক'লা তো চিলিণ্ডাৰটো লৈ হ'বা, তো হেলত আহিলোঁ। ক'ত কি কৰোঁ দেখাম আপোনাক, ইয়াৰ পিছত যাই মন্দিৰো যাম, ক'ত যাওঁ কি কৰোঁ দেখাম। ভিডিঅ'টো শেষলৈ স্কিপ নকৰিব চাম। কি ক'ব হে গাইছ, গাড়ী নিব আহিব লগা আছে আৰু ইয়াত ধৰি। এতিয়া আছে গাড়ীখন এখন, তো ইয়াত ধৰি আৰু এটা গাড়ী নিব লগা হৈছে। এতিয়া ইয়াৰ পৰাতো কি যাব লাগিব গাড়ী লৈ কিনে গাইছ। তো বলক গাড়ীখনে লৈ যাওঁ। নিতুৰাজৰ ঘৰ পালোঁ। এইটো গাইছ নিতুৰাজ, আমাৰ এইটো নিতুৰাজে মোবাইল চাই আছে, কাম নাই আৰু এক ওলবা দি আহিছে। তেতিয়াতো ওলবা দিছোঁ মই, কিন্তু কামেই নাই সেই তেতিয়াৰ পৰা। এক ওলবা দিলে দিছে তাই, কি ক'ম আৰু গাইছ। তাৰমানে বডিটো কিবা কাম কৰিছে, বডিটো খাবার চাই। তো গাইছ ইয়াক ইমান হেৰি কৰিছোঁ, ইটো মোবাইলে চাই কি কৰা যাব লাগিব। তো ই ওলা এনে লেডিছৰ দৰে কাৰোবাৰ আৰু গাইছ, কি ক'ম আৰু। দেখছি না কি কেনেকুৱা হেৰি ধৰি আছে, ইয়াক ওলবা দিছোঁ দিছে। তো বাচন্তি আমাৰ বাচন্তিখনক বাহিৰত থৈ দিছোঁ। তো গাইছ বাচন্তিখনক দেখাইছোঁ ৰ'ব। তো গাইছ এইখনে আমাৰ বাচন্তি, এতিয়া বাহিৰত খাৰা হৈছে। তো গাইছ ই ওলব, আমি যাম হৈছে আৰু 1-2 বাজি যাব। তো গাইছ চাব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰোঁ, ক'ত কি হয় দেখাম আপোনালোকক, দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো চাব। গাইছ আমি নিতুৰাজৰ কইনা চাব যাই আছোঁ বুলি ভাবছোঁ নেকি? নাভাবো গাইছ, আমি মন্দিৰতহে যাই আছোঁ। এইগিলা মন্দিৰত গ'লে এইগিলা কুলিতি কাম কৰিব নাপায় গাইছ। আমি মন্দিৰত সেৱা কৰিব যাম, ভক্তি কৰিব যাম গাইছ। তো কি হয় সেইফালে চাব। আমাৰ এইটো নিতুৰাজ বৰ্তমান ৰেডি। তো কিবা কৈ দিয়া বাবা, কিবা পুৰা ৰেডি। গাইছ বাচন্তিৰ চাবি এক পাত। এতিয়া বাচন্তি ভোক লাগছি না চাওঁ ৰ'ব গাইছ, চাই লওঁতে কিমান ভোক লাগছি। বাচন্তিক আৰু ভাত খুৱাব লাগিব ন, ভোক লাগলি গাইছ। গাইছ তেল হৈ যাব দিয়ক গাইছ। দে গাইছ গাড়ী চলাম মানে, এতিয়া গাড়ী চলাৰ টাইমত ন' ব্লক। তো গাইছ দেখছি না গাড়ীখন আকচেপ্ট যাব আছোঁ। গাড়ীখনো ইমান ডিষ্টাৰ্ব দিছি মানে, এইভাগে চকা পামচাৰ দিছে। মবিলো বোলে বহুত দিন বদলোৱা নাই, বদলাব লগা আছিল। দাদাটো ভাল কৰিছে। এনেকুৱা ফুটা কপাল গাইছ, কি কৰিম আৰু। মই কাষত বহি চাই আছোঁ, বোলো কেনেকৈ বদলে মই চাই লওঁ, 2 দিন পিছত মেকানি হ'ব পাৰিম কিজানি গাইছ। দে আৰু চাই আছোঁ কি হবে, গম নাপাওঁ আৰু ভগৱানেহে জানে। গাইছ ফাইনেলি জিমনিক দিছোঁ, আছে লম্বা দিছোঁ, দাদাই বনাই আছে। দাদা কিমান টাইম লাগব? আধা ঘণ্টামান লাগব না? তো গাইছ জিমনিক বনাব দিছোঁ ইয়াতে মজাকৈ। এইটো নিতুৰাজ জিমনিক ষ্টাৰ্ট দিছে, মই কাম দেখাই আছোঁ কি কৰিছে। তো গাইছ দাদাৰ ইয়াতে দোকান আছে বাছ ষ্টেণ্ডৰ কাষত, এইভাগে বাছ ষ্টেণ্ডৰ কাষত এইখন দাদাৰ দোকান। আহিলে ইয়াতে আহিব পাৰিব গাইছ। তো গাইছ দাদাৰ দোকানত আহিব পাৰিব। আপোনালোকক গোটাই হেৰিটো দি দিছোঁ চাব। গেটটো ফেল থৈ দিছে, এতিয়া ইয়াতে বহিব লগা হ'লে ইয়াতে ৰখিলোঁ। দুনিয়াৰ মানুহ গাইছ ইয়াতে কাম কৰিছে এইগিলা। মন্দিৰত যাই লগ পাইছোঁ এতিয়া, অলপ ফাইনেলি গাইছ মন্দিৰ পালোঁ। বহুত মানুহে গাইছ, চেষ্টা কৰিলে দেখোন আপোনালোকক চাই লওঁ। গাইছ খানা পিনা খালোঁ, বৰ্তমান খানা পিনা খাই কিনে অলপ এবাৰ ওলাই আহিছোঁ। তো গাইছ সেইটো মন্দিৰ, তো এইটো নিতুৰাজ হয়। তো ইয়াতে খানা পিনা খাই কিনে ইয়াতে আহিলোঁ, মানে কি ইমান ভিৰ আপোনালোকক একদম দেখুৱাবই নোৱাৰিলোঁ। চ' বেয়া নাপাব, মোৰো বেয়া লাগি আছে দেখাব পৰা নাই বুলি। তো গাইছ আৰু পাব নহয় ডেইলি ব্লগ, তো দেখাম গোটাই মাহত দেখাম আপোনালোকক শেষলৈ চাব। এতিয়া ঘৰত যাম, বহুত ৰ'দ দিছে মানে, কি ক'ম আৰু। আমাৰ নিতুৰাজ দা কিবা কৈ দিয়া। মানে মই কি ক'ম, মানে ভাইটি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু মোৰো এটা মানে নতুনকৈ চেনেল খুলিছোঁ, বেকাৰ ল'ৰা ব্লগছ। মানে আপোনালোকে যিকেইটা ভাইটিৰ চেনেলটো চাই আপোনালোকে মোৰ চেনেল চাব বুলি আশা কৰোঁ। বেকাৰ ল'ৰা ব্লগ চাব, আৰু ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো, তেতিয়া নতুন নতুন ব্লগ পাব। দুৰ্গা পূজা আহি আছে, ৰঙিয়াততো বহুত দুৰ্গা পূজা ধামাকা ভিডিঅ' আহি থাকিব। বাই বাই। তো গাইছ দেখা পাব চব ধামাকা ভিডিঅ'টো বলক। তো গাইছ বাচন্তিত তেলে চেজ হৈ গৈছে গাইছ, আৰু তেল ভৰাব লগা আছে। এনেকুৱা ফুটা কপাল হৈছে গাইছ, কি কৰিম গাইছ। আপোনাৰ খবৰ কেনে, ভাল না দাদা? খবৰ ভাল, খবৰ আছোঁ হা। দাগ তো গাইছ বাচন্তিত তেল
ভৰিলে কি হ'ব গাইছ তাৰমানে আছে আপোনালোকক কি দেখাইছোঁ কৰিবি? এই দেখচোন টাংডাল পৰি আছে আৰু समझ रहे हो समझ रहे हो आप समझ रहे हो ना এনেকুৱা ভাষাত বেছি কি কম গাইছ নিতুৰাজৰ ঘৰ পালেহি এই নিতুৰাজে এইটো ব্লগ এডিট কৰাত লাগছি দেখছি না তো এতিয়া ঘৰত যাই আছোঁ মোৰ ঘৰত যাই আমি ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব ইয়াতে গাড়ী এনকাতে হ'লো তো গাইছ বাই বাই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো গাইছ বাই